তো হেল্ল' গাইজ কি ক'ব আপোনালোকৰ মোৰ খবৰ ভাল আৰু ধুনীয়াকৈ মই ৰাতিপুৱা ঘুমাই উঠি পেলাই আহিলোঁ। আজি মনে মই ডিউটি নাযাওঁ কাৰণটো হৈছে আজি আমাৰ হৈছে ৰাইজৰ বাই কিনে মই দাড়ি চুলিটো কাটিবৰ কাৰণে চেলুনত ধুনীয়াকৈ আহি গ'লোঁ আৰু দাড়ি চুলি মোৰ কাটা হৈ গ'ল। তাৰপিছত মই ধুনীয়াকৈ মন্দিৰত যাব লাগে এতিয়া ওলাই পিনে ৰেডি হৈ লৈছোঁ আৰু আমি আহি পালোঁ গোটেইকেইটাই মন্দিৰ। তাৰপিছত এতিয়া ধুনীয়াকৈ সেৱা চেৱা ল'ম আৰু এয়া গ্ৰুপে সেৱা লৈ আছে, আমি সেইকাৰণে বহি আছোঁ। তাৰপিছত ইহঁতৰ সেৱা লোৱা হৈ গ'ল। তাৰপিছত আমিও এতিয়া ধুনীয়াকৈ সেৱা ল'বৰ কাৰণে গোটেইকেইটা বহি গ'লোঁ আৰু আমি এতিয়া সেৱা চেৱা লওঁ, হোমৰ ফুটা চুটা লওঁ। তাৰপিছত আকৌ ঘৰত যাওঁ, আকৌ আহিব পৰা হ'বই যিহেতু আকৌ মন্দিৰত আকৌ ইয়াৰ ৰাইজৰ মানুহ গোটাই চাহ পানী চবেই একেলগে খালা। আকৌ তাৰপিছত আকৌ এতিয়া মই মন্দিৰত যাই আছোঁ এতিয়া বৰ্তমান। তাৰপিছত আমাৰ ইয়াৰ ওজা উঠি আছে ধুনীয়াকৈ, ওজা পালিয়ে ওজা গাই আছে আৰু মানুহবিলাকো আহি আছে ধুনীয়াকৈ। ধুনীয়াকৈ আমিও গোটেইকেইটাই আছোঁ ৰাইজৰ সভাত আৰু তাৰপিছত পূজাও ধুনীয়াকৈ শেষ হৈ গ'ল, ওজাপালি শেষ হৈ গ'ল। তাৰপিছত প্ৰসাদ চকাত বিতৰণ কৰা হৈ গ'ল। আজিলৈকে ইমানে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব।